যেহেতু মোৰ গিৰিয়েকজন নাই মই এইটোকে এই ভাৰ্মি কম্পোষ্টটোকে জীৱিকা হিচাপে লৈছোঁ আৰু মোৰ ঘৰখন এনেকৈ মই চলাই আছোঁ এতিয়ালৈকে আৰু 2011 চনৰ পৰা মই এই কামটো কৰিছোঁ মাহত মোৰ প্ৰায় 22 কুইণ্টেল 25 কুইণ্টেলমান বিক্ৰী কৰোঁ সেই আৰু যিবিলাক মাৰ্কেটৰ কাৰণে মই একো অসুবিধা পোৱা নাই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত মই এইটো ট্ৰেইনিং লৈছিলোঁ সেই বাইদেউসকলে মোৰ পৰা এতিয়া এই বস্তুখিনি নি আছে আৰু মই RFও পাইছোঁ আমাৰ গোটৰ পৰা RF মই 25,000 মই 2,000 লৈছোঁ লৈ মই এটা ভাৰ্মি বেগ কিনিছোঁ চুবাৰৰ এইটো মই লোন লৈ এইটো হেৰি কৰিছোঁ তাৰপিছত আৰু এই ঘাঁহ কুকুৰা কৰিছোঁ আৰু এই কাপোৰ তাঁতৰ বোৱাৰ কাৰণে লৈছিলোঁ এইটো RF পাইছোঁ মই 2,000 টকা লৈছোঁ তাৰপিছত বিনিময়ত কুকুৰা কিনিছোঁ তেওঁলোকৰ পৰা 5,000 টকা লৈছোঁ মই ৰেঞ্জিম আত্মসহায়ক গোটৰ সদস্য কিছু হেৰি কৰাৰ কাৰণে চৰকাৰে অলপ সুবিধা দিছে আৰু মই গোটৰ এটা লোন লৈছোঁ সেই লোনটোৰ পৰাই মই যথেষ্ট কাম কৰিছোঁ কামখিনি মই এতিয়া এই ধৰি লওক আপোনাৰ এই ভাৰ্মি কম্পোষ্টৰ ঘৰটো মেৰামতি কৰিছোঁ আৰু মোৰ ঘৰখনো মই এইটো জীৱিকা হিচাপে লৈ মই ঘৰখনো চলাই আছোঁ